ও লাকি হয় কি আমি লাকিত থাকে লাকি মোক বগৰী খাব মাতলা ও লাকি হাও ও ভাই গাইছ চাওক ইমান ওচৰত যেতে মাকতো দুইলা বলক গাইছ আমি প্ৰথমৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ নেক্সট টাইম দিলা আপোনালোক স্বাগতম জনালোঁ তো মানে গাইছ বহুত দিনৰ আশা আছে মানে বগৰী খাব যাওঁ এক বছৰৰ মূৰত তো আমি প্ৰত্যেকবাৰে যাওঁ আৰু বগৰী খাবলৈ তো আজিও মানে যাম না কি ক তো মানক দা কেনে নাকেশ মজা একদম তো এতিয়া গোটেই মানে যাম আমি চাৰিটা যাম তুমি ইউটিউব চেনেল বনাই আছ এই চেনেলটোৰ নাম হৈছে SPL টিভিত মোৰো ভিডিঅ' আছে দুটাই না মই দুটাই আৰম্ভণি কৰি দিম তো গাইছ আজি মোৰ এক বছৰ হ'ব ভিডিঅ' আপলোড কৰা মানে ব্লগ বনাওঁ মই জবাৰ বগৰীৰে ভিডিঅ' দিছিলোঁ মানে এই ব্লগ আমি তেনে বগৰী এইটো তুমি জনাছ লাইক আমি মোৰ সেই কাভাৰ ভিডিঅ' ৰে ইয়েছ কিন্তু মাজে মাজে এটা দুটা ব্লগ দিওঁ মানে কাই ভিডিঅ' বনাই চাবা বিচাৰে না ব্লগ দি দিওঁ হয় হয় তো গাইছ ৰাস্তা আমাৰ এই পথাৰৰ ৰাস্তাবিলাক তো চাওক এনে ৰাস্তাই দি বগৰী খাব যায় আমেজটো বেলেগ একদম চাওক কিবাকে পথাৰ বম পথাৰ এখন পথাৰ মান বগৰী আছে তাতে মানে এটা আমাৰ প্লেয়াৰ আছে এটি প্লেয়াৰ এটা আছে এই বক্স চক্স লৈছে একদম প্লেয়াৰ অ কেনা কেনা হিন্দে যে হাগা লাগছে আজি লাগব না হাগা ও লাগছে বোলে গাইছি হাই এই বহুত দূৰ আছে গাইছে অলপ আহিব নাই মানক দা বহুত দূৰ আছে অলপ মানে এই ৰাস্তা শেষে হ'ব কিন্তু তাৰ পৰা আৰু যাব লগা আছে অলপমান গাড়ীৰ ৰাস্তা নহয় না গাড়ী চাইকেলৰ ৰাস্তা বুলি আহিছে বৰ্তমান সেইটো কাৰণে গাইছ ছাবস্ক্ৰাইবটো কৰি দিব একদম বহুত কষ্ট কৰিছে মানে বগৰী খাবা হয় তো গাইছ এখন বস্তা মোনা মানে বস্তা নহয় দিয়কচোন চৰি তো এখন হৈছে মোনা মোৰ একলাই আৰু কিন্তু আৰু কিন্তু থোৱা দা মোৰ এখন মোৰ অন্তলুৰা তোৰ কি ইঞ্চ মোনা না থোৱা ইঞ্চ এখন মই ইঞ্চো মনাখন চাওক না সৰু হৈছে ঠাঠা নহ'ল ঠাঠা আছে নাপে নহ'ল এই কষ্ট এনেকৈ আমি যাইছোঁ বগৰী খাবলৈ গান চান শুনি কিনে তো কপিটোত পঢ়িবলৈ গানটো লগা নাই তো বোলক আমি যাই থাকোঁ আগলৈ আমাৰ ইয়াৰ পৰা একদম অমলতা ষ্টাৰ্ট এতিয়া ভৰিছিলে ঠেং চেং অলপ দাঙি যাব লাগিব তো সেই বগৰী গাইছ দেখছি না সেই প্ৰথম বগৰীডাল হেদলা হেদলা প্ৰথম বগৰীডাল গাইছে আমাৰ উদ্বোধনী হেদলা কৰোঁ আৰু এনেকৈ আশালৰ পৰা এনেকৈ গুচি আহিব তো এতিয়া দেখছি না গাইছ আমি যাইছোঁ অমলতা একদম অমলতা অ লাকি উজাত খাইছা নেকি অমলতাত Here I come. Oh, here I come. Oh. মেখলা নাখাইতো লম্পেন গাইছ যাবাৰ এটা ডাইলগ আছিল একবাৰ মাত দিয়া লাকি আকাল মাকাল বাকি একবাৰ কৈ দিয়া মোৰ ভিডিঅ'তে আছিলোঁ মোৰ প্ৰথম ভিডিঅ' কৈ দিয়া একবাৰ অঁ ঠিক আছে মই এইটো ভিডিঅ' দিছিলোঁ তো আমাৰ এইবিলাক প্ৰথম বগৰীডাল আপোনালোক দেখাইছিলোঁ এতিয়া এইবিলাক আমাৰ প্ৰথম বগৰীডাল এইবিলাক তো গাইছ চাওক না লম্পেনৰ অৱস্থা কলা লম্পেন বগা তোমাৰ হৈছে না এই গোটেইকেইটাৰে হৈছে একদম তো আৰু এই মূৰ্তি হৈছে গাইছে আহি কিনে মুঠপাৰ হ'লে সিদিনা হাকছিল আজি মুঠলা গাইছ চাওক প্ৰথম বগৰী আমাৰ এইদলা এৰ পৰা একদম যাত্ৰা কৰিম তো গাইছ চাওক প্ৰথম বগৰী এইদলা বগৰী মানে মিঠা আৰে আগতে কিন্তু প্ৰথমডাল বগৰী বেছি মিঠা তো গাইছ মই ভাবছি এতিয়া ফটা চটা কিয় লৈছে কাৰণ মোৰ আজি গণেশ পূজা আছিল ঘৰত ইয়াছ জানো সেইকাৰণে মই আজি ফটা এটা লৈছোঁ কি পূজা আজি গণেশ পূজা আজি বৃহস্পতিবাৰ ন য়েছ আজি বৃহস্পতিবাৰ আজি গণেশ পূজা আছিল কালি সৰস্বতী পূজা গাইছ আমাৰ গাঁৱৰীয়া তিখাল মানে প্ৰকাণ্ড খাল একদম ফিচাৰী বুলি ক'ব এইটো বহুত ডাঙৰ গাইছ ইমান ওখ পল্লো নমচো দিয়ক গাইছ কিবাকে এই বিৰাট দ খালটো আৰু দূৰো মস্ত চকে মোৰ জুমেদি নাযায় তেনেক্স চক নাকি ক'ব নদা গাইছ লাকি আমাৰ চাপৰা মানে মানুহ লাকি তোমাক মই সেই কামতে লৈছোঁ গম পাওঁ অঁ তোমাক সেই কামতে লৈছোঁ বগৰী নপৰে কিন্তু চাপৰাটো আলু মান লাগি মানক যা বগৰী নপৰে না Bogri baat nahi. একদম বগৰী সেই এক্সপিৰিয়েঞ্চ কৰা ভাল এইবাৰ ভাল না খাইছে ৰ'বা এটা গাঁৱৰে এখন বাথান আছে এই এখন চক এইখন বাথান আমাৰ গাঁৱৰ এতিয়া আৰু যদি কিবা চাহ তাহ খাবৰ ইচ্ছা আছে মুড়ি থাকে মুড়িৰ ঘৰ নহয় আমি আমাৰ যদি গাইছে পানীৰ বিয়া লাগে বা চাহো যদি খাবৰ ইচ্ছা কৰোঁ তাকে গেলি আৰু আমাক চিনিয়ে পাই না কি কোৱা
তো ইজি আহুন গাইছ দাউছি মানে আমি দাউৰি নাহিলোঁ এতিয়া বগৰী খাম এতিয়া খাম নিচিংবিৰা ভিডিঅ'টো কৰি ল আইফোনৰ কোৱালিটি মোৰ লগত ৰিয়েলমিৰ নিমিলে গম পাওঁ তো গাইছ মোৰ চাওক বগৰী কণাটো ভৰ্তি নাই আৰু আহুন গাইছ আহুন থহা লৈছে তোমাৰ ভাল হ'ব মানক দা বন্ধু পুৰা কেনে এক্সপিৰিয়েঞ্চ বহুত ভাল এনেকে য়েছ তো লাকি একদম আখ লাগাই ছিঙিছে তে চৰি দি চক গ্ৰুপ মাই দিলাক অলে বললাক ইনকে থুমুদমকে চক সন্তৰুৰা ভৰ্তি হ'লে ধৰতো হৈছে ভৰ্তি হৈছে তোমাৰ মানক দা চাওক মানকৰ নাই মানক দাৰ নাই চক সন্তৰুৰা চক কিমান বদলিছে বগৰী চক অলপ মালটো বজ্জাৰ হৈছে গাইছ আকলে একদম গাইছ মোৰে বস্তি ময়ে লৈছোঁ তাতে তোমাৰ একদম ভৰ্তি হৈছে তোমাৰ মোৰ আমাৰ চক গাইছ আমাৰ কণাটো ভৰ্তি নাই চক চক এইগিলাখান কি চক আমাৰ এৰে চক কণা কি আনছি চকচোন এখন আৰু এটোৰ কিমান ডিফাৰেন্স হ'লেও তোমাৰ বেছি হৈছে বগৰী আৰু মোক চক অৰ্জনৰ লগত কথা আহিব এটি তো গাইছ চাওক এতলা বগৰী একদম মিঠা আছিল তো আমি অলপ মানে আমাৰ চলিডাল লাগাল নাপাওঁ সেইকাৰণে নাপৰিলোঁ তো এতলা লৈছোঁ এইবাৰ এতলা বা কেনে হয় কেনা খাইছাচোন কেনা তো গাইছ লাকি মানে মাতছি মানে বগৰী খাবা চাওঁ হওক কেনে বগৰী লাকি হয় কি তো গাইছ আমি লাকিত থাকে লাকি মোক বগৰী খাব মাতলা লাকি খাওঁ ভাই গাইছ চাওক ইমান ওচৰত যেতে মাকতো দুয়োৰা বম বগৰী ভাই চাওক গাইছ ইমান ওচৰতে তো গাইছ এতেই খালটো চাওক একদম কি মজা খাল এই খালটো মানে গাইছ ইমান অলপ কিবা এটা গাইছ চিটি লাগে চাওকচোন গাইছ কি মজা একদম এৰে পল্লি চাওক গাইছ এৰে গোটেই দেখা পাই বগৰী আমাৰ নমুৰিব গাইছ ৰবা যদি একবাৰ পৰে ভাবব আপোনালোকে এনেকুৱা কিন্তু একাকাল দহ নালাগে বকাই দি বিৰাট দ মানে গাইছে চক আহুনটো দাউৰিছে শুনটো কুৰা হয় দৌলা যাই গোটেই ফাৰ্ষ্ট আহি পাই তাই একদম খাব পকা বগৰী যাই লাষ্টত তাই একদম খাব কাঁচা বগৰী গাইছো চক গাইছ এটাও নাই গাইছে লাকি কয় গ'ল অতি লাকি লাকি হাগা লাগছি তো গাইছ এটা খাল চাওক একদম খালকেইটা একদম দ জেচিবি দি খানছি হনুৰা বগৰী পাইছ ৰাকেশ তোৰ কলা ধোৱা লৈছা নজৰ লাগব বুলি দেখছ ন হনুৰা বুদ্ধি ছ আমাৰ এতিয়া বোলে বগৰী যে আমি আঙুৰ বগৰী বুলি কওঁ তো ইমান মিঠা মানে আপেলত চিগা মিঠা হয় না মানক দা মিঠা অঁ দেই চলা তুমি খাই চাবা আৰু মোক ক'বা কেনে কিন্তু এইবাৰৰ বছৰটো নাছিলোঁ যোৱাবাৰৰ তাৰে আগৰবাৰ বহুত মিঠা মানে বগৰীডাল বলক গাইছ এইবাৰ চাওক মানে কেনে নহয় না কি কওঁ গাইছ আমি আঙুৰ বগৰীতে লাগি পালোঁ চাব পাৰে এতলা মৰিলে আহিছি খানাখান তো এতলা আহিছি গাইছ আঙুৰ বগৰী এই ডাউন বহুত দূৰ আছে বলক গাইছ আঙুৰ বগৰী খাব আঙুৰ বগৰী তো গাইছ মই এটা আঙুৰ বগৰী খাইছিলোঁ ইমান মিঠা আছে আছে গাইছ ওপৰত আছে উঠি যাওঁ ৰ'ব তো গাইছ মোৰ ষ্টাইল চাওক আৰু মই ধৰব লগা নাই নিজে যাই দিকে আৰু বস্তা যাই মই না যাই থাকোঁ মানক দা হয় না গাইছ একে যদি আপোনালোকে যদি আহে এটা কমেণ্ট কৰি দিব আহবাৰ আহিলি পাৰিব আৰু আজি যদি ভিডিঅ'টো চাই আহে তেতিয়া আহিব পাৰিব আৰু চিজনত বগৰী চিজনত তো গাইছ আহিব একদিনাকে ভাত চাত খাই আহিব লাগিব না কি ক'লা কি ভাত চাত খাই আহিব লাগিব কাইলৈ না কিন্তু গাইছ বগৰী কিন্তু ক'বা লাগিব ধামাকা বগৰী বুলি কয় আমি মানে গাইছ মানে ভাবছিলোঁ মানে দেৰি হ'ব বুলি কিন্তু সোনকালে হ'ল অঁ নৰা সোনকালতে হ'ল দেখোন বগৰী বহুত বগৰী না গাইছ এই বগৰী আৰু এটি ভিডিঅ' লাষ্ট বুলি ভাবক আৰু যদি লাগে এটা কমেণ্ট কৰি দিব আহিবা বাৰু নাহিবা বাৰু হেলা হৈ দিয়ক গাইছ এই ভিডিঅ'টো এইখিনি তাৰমানে মাৰি দিলোঁ নেক্সট ভিডিঅ' কালি আহিছে সৰস্বতী পূজাৰ না কি কওঁ সৰস্বতী পূজা অঁ 23 তাৰিখ আৰু তোমাৰ বগৰী দেখা দিয়া একবাৰ লাষ্টবাৰ য়েছ চক গাইছ মানক দাৰ তোৰ চাওঁ তোৰ মোৰ চক গাইছ মোৰ বেছি নাই গাইছ গাইছ তো এতিয়া ভিডিঅ'টো এইখিনি দেখাব দিলোঁ গাইছ তো বাই বাই কিবা ভুল দিলে ক্ষমা কৰি দিব তো ছাবস্ক্ৰাইব কৰ লাইক কমেণ্ট এটা কৰি দিব গাইছ তো বাই